जिंदाबाद ओएनएसटी एसटी एसटी आक्रासु जिंदाबाद 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 विधि सरकार मुर्दाबाद 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 आक्रासु लॉन्ग लिव हाय 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 तो विश्व सभा हाय 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 আমাক ভূমিৰ অধিকাৰ লাগিবই 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 আমাক ভূমিৰ অধিকাৰ লাগিবই 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 No ST, no rest. No rest, no rest. No ST, no rest. No rest, no rest. No Komodapur, no rest. আজি আমাৰ কেন্দ্ৰীয় আক্ৰাসুৰ নিৰ্দেশ মৰ্মে যি আমাৰ জোৰ সমদল যদিও আমাৰ জোৰ সমদল আছিল আজি মম লৈ প্ৰতীকী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল আমাৰ মুখ্যতঃ আমি বহুদিনৰ পৰা আক্ৰাসু জন্মলগ্নৰ পৰাই কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীক লৈ আন্দোলন কৰি আহি আছে কিন্তু সেই আন্দোলনৰ প্ৰতি চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি নাই লগতে বিভিন্ন সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা বা বিভিন্ন ধৰণৰ সমস্যা জাপি দিয়ে যেনেকুৱা ধৰণৰ কথা বসুন্ধৰা 3.0 যেনেদৰে আমি দেখা পালোঁ যে ভূমি সমস্যা লৈ আমাৰ কোচ ৰাজবংশীয়ে তাত কোনো মানে আমি যে ইয়াৰ ভূমিপুত্ৰ হয় আমাৰ কোনো উল্লেখেই নাই কিন্তু যদিও আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্বাচনী অংশগ্ৰহণ কৰি তাতে ক'লে যে কোচ ৰাজবংশীৰ কাৰণে একে হ'ব মানে ST SC আৰু গোৰ্খা আৰু আদিবাসীৰ দৰে কোচ ৰাজবংশীৰ একো কাগজ পাতি নালাগে তো আমি ভাবোঁ যে আগন্তুক দিনত যদি চৰকাৰে যিকোনো ধৰণৰ এই ধৰণৰ যদি কোনো মানে ডিচিশ্যন লয় যাতে কোচ ৰাজবংশীক যাতে মনত ৰাখে যাতে ভাবে যে কোচ ৰাজবংশী বুলি জনগোষ্ঠী এটা আছে আৰু অসমৰ ভূমিপুত্ৰ হয় আৰু যাতে আমাৰ যাতে ক্ষতি নোহোৱাকৈ এইবোৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আমি জনজাতিকৰণ ইছ্যুটো যিটো 2019 চনতে আমাৰ পাৰ্লামেণ্ট মানে আমাৰ ৰাজ্যসভাত উত্থাপন হৈছে কিন্তু কি কাৰণত আজিও আমাৰ লোকসভাত এই বিলটো না আনিলে কাৰণ একেখন চৰকাৰে আজি বহুত বছৰৰ পৰা শাসন কৰি আছে আগতে বহুত ডাঙৰ ডাঙৰ মানে ভাষণো মাৰিছিল যে কংগ্ৰেছৰ দিনত নহ'ল আমি বিজেপি শাসনত আহিলে কৰিম কিন্তু একেই অৱস্থা আমি দেখা পাইছোঁ সেইকাৰণে হয়তো আগন্তুক দিনত আমি আৰু এনেধৰণৰ আন্দোলন কৰিম সেনাধ্যক্ষ জীৱন সিঙক মানে আলোচনাৰ নামত মানে লেহেমীয়া কৰা হৈছে এই ক্ষেত্ৰত আপোনালোকে আক্ৰাসুৰ কি দাবী জনাব এতিয়া এই ক্ষেত্ৰত আমাৰ এটাই কথা জীৱন সিংহ বা আমাৰ DL কোচৰক অহা কথা আমি শুনি আছোঁ যদি তেখেতসকলে আহে তেখেতসকলৰ লগত বহি এই সমস্যাৰ সমাধান অতি সোনকালে কৰিব লাগে আমাৰ আজি জৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহী সভাত আমাক প্ৰতিখন জিলাই আমাৰ দল সমদল কিবা পাতিব বুলি কৈছিল সেই মৰ্মে আমি আজি কোকৰাঝাৰ জিলাই আমাৰ বিভিন্ন আঞ্চলিকৰ ৰাজ্যৰ সহযোগত আমি আজি ডিমলগাঁৱত দল সমদল কৰি কাৰ্যসূচীটো পালন কৰিলোঁ আপোনালোকৰ চাওক আমাৰ আজি বহুদিনৰ পৰা এটা দাবী কমতাপুৰ আমাৰ জনজাতিকৰণ আৰু আমাৰ যি ভূমি অধিকাৰ বিনা স্বত্বে আমাৰ ভূমি অধিকাৰখিনি আমাক কিবা সমাধান কৰিব লাগে বুলি আমি দাবী জনাওঁ হয় চাওক যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহি তেওঁ মানে গলৰ শিৰ ফুলাই তেওঁ চিঞৰি গৈছিল যে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হ'লে 6 মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব তো আমি দেখা পালোঁ যে মোদী ডাঙৰীয়াই আজি 12 বছৰ গ'ল তেওঁ কেন্দ্ৰত চৰকাৰ গঠন কৰি বা 3টা কাৰ্যকাল চলি আছে আজিলৈকে কিন্তু তেওঁ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে আৰু লগতে আমাৰ আজি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেওঁ 2020 চনত তেতিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল তেওঁ বিত্তমন্ত্ৰী আছিল আৰু তেওঁ জনজাতিকৰণৰ কাৰণে অসম চৰকাৰে এটা মন্ত্ৰীগোটৰ কমিটি গঠন কৰি দিছিল সেই মন্ত্ৰীগোটৰ কমিটিৰ তেওঁ আছিল অধ্যক্ষ আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে এটা প্ৰতিবেদন দাখিল কৰিব লাগে আৰু যদি প্ৰতিবেদনখন দাখিল কৰে জনজাতিকৰণ হৈ যাব তো 2020 চনৰ অক্টোবৰ মাহত কোচ ৰাজবংশী জনগোষ্ঠীয়ে তেওঁক এটা মানে প্ৰতিবেদন দাখিল কৰিছিল তো প্ৰতিবেদনখন আজি ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাই আমাক উত্তৰ দিব লাগে কাৰণ কিয় তেওঁ যদি জনজাতিকৰণ নকৰে কিয় এনেকৈ জাতিটোক ভুৱা প্ৰতিশ্ৰুতি দি থাকে কিয় আমাৰ পৰা তেওঁ প্ৰতিবেদন খুজি ল'লে আৰু সেই প্ৰতিবেদন ৰিজাল্ট ক'ত আমাক আজি লাগে দ্বিতীয়তে আজি তেওঁ যোৱা লোকসভা 2023 চনৰ লোকসভাৰ নিৰ্বাচনৰ তেওঁ 2 মাহ আগত আমাক মাতি লৈ গৈছে মাতি লৈ যাই সি কৈছে যে
আপোনালোকৰ জনজাতিকৰণ খাটাং হ'ব। অবিভক্ত গোৱালপাৰা জিলা আমি জনজাতি কৰিম। এই মাহৰ ভিতৰত লোকসভা নিৰ্বাচনৰ আগতে আমি নৱেম্বৰ মাহতে জনজাতিকৰণ কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আমি দেখা পালোঁ এমাহ দুমাহকৈ লোকসভা নিৰ্বাচন আহিল, লোকসভা নিৰ্বাচন পাৰ হ'ল। আজি লোকসভা নিৰ্বাচন পাৰ হৈ আজি বিধানসভা পুনৰ নিৰ্বাচন আহিবলৈ হৈছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতিকৰণৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাপালোঁ। লগতে আমি কেইদিনমান আগতে দেখা পালোঁ যে বিচন বসুন্ধৰা যি ভূমি নীতি, সেই ভূমি নীতিত কোচ ৰাজবংশীসকলক চৰমভাৱে প্ৰতাৰণা কৰিলে। আজি ST SC আদিবাসী আৰু গোৰ্খা তেওঁলোকক খিলঞ্জীয়া বুলি বিনা চৰ্তে ভূমি অধিকাৰ তেওঁলোকক দিছে, কিন্তু তাতে কোচ ৰাজবংশীৰ নাম নাই। কি কোচ ৰাজবংশী কি খিলঞ্জীয়া নহয় নেকি? আজি এইখন আমি নিজৰ ৰাজ্যত বাস কৰিছে, এইখন কমতাপুৰ আছিল। আজি আমাৰ ৰাজবাৰীবিলাক এতিয়াও আছে, আমাৰ কীৰ্তিচিহ্নবোৰ এতিয়াও আছে। ইতিহাস খুচিলে পোৱা যায় এইখন কোচ ৰাজবংশীৰ কোচৰ কোচ ৰাজবংশীৰ ৰাজ্য আছিল এইখন। আজি আমি নিজৰ ৰাজ্যত আমি নিজৰ ভূমিৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিব লগা হৈছে। তো আজি আমি নিউজত দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে বিনা চৰ্তে কোচ ৰাজবংশীসকলক দিয়ে, কিন্তু আমি প্ৰতীয়মান যোৱা নাই। কাৰণ কিয়? হিমন্ত বিশ্ব শৰ্মা হৈছে এজন চৰম প্ৰতাৰক, চৰম মিছলীয়া মানুহ। কাৰণ আমি সকলোৱে জানো তেওঁ কংগ্ৰেছত থাকোঁতে তৰুণ গগৈক প্ৰতাৰণা কৰি সি মুখ্যমন্ত্ৰী হৈছে, আনকি সৰ্বানন্দ সোণোৱালকো সি মানে লাট মাৰি সি নিজে মুখ্যমন্ত্ৰী হোৱা মানুহ। গোটেই হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন মানে চৰম মানে এটা আমি মিছলীয়া মানুহ কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে আমি সকলো কোচ ৰাজবংশী ৰাইজক আমি আহ্বান কৰি আছোঁ, বা ৰাইজৰ আজি আমি ওচৰত গৈ কৈ আছোঁ যে এইখন চৰকাৰক আৰু কোনোপধ্যে আমি ৰাখিব নোৱাৰোঁ। কাৰণ কিয়? এইখন চৰকাৰ হৈছে কোচ ৰাজবংশী বিৰোধী চৰকাৰ, আৰু এইখন চৰকাৰ থকালৈকে কোচ ৰাজবংশী জনগোষ্ঠীৰ কেতিয়াও উন্নতি নহয়।